হেল্ল' নমস্কাৰ সকলোকে। মই শিখামণি কলিতা আপোনালোক সকলোকে মোৰ প্ৰথমটি ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম দলিচা ইমান কম সময়ত কেনেকৈনো বনায়। আচলতে মই ভবাই নাছিলোঁ যে ইউটিউব চেনেলত মই ভিডিঅ' দিম, কিন্তু এই দলিচাখন বনাব খোজোতে মনলৈ আহিল মই দলিচাখন কেনেকৈনো বনাম। দলিচাখন বনাওঁতে কিনো প্ৰয়োজন সকলোখিনি আপোনালোককো জনাওঁ, কাৰণ দলিচাখন আমাৰ পূজা পাৰ্বণ বিয়াত খুব প্ৰয়োজন হয়। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। দলিচাখন বনাবলৈ হ'লে স্কেল, কেঁচি, কলম, ফিটা লগতে যিকোনো কাপোৰেই হয়, কিন্তু মোৰ তাত নতুন চাদৰ আছিলে, সেই গতিকে চাদৰখনকে লৈছোঁ। চাদৰখন মই 4 চেণ্টিমিটাৰ সমানকৈ জোখ লৈ কেঁচিৰ সহায়ত গোটেই চাদৰখন কাটিছোঁ আৰু সৰু ধাৰিৰ জোখত এইখন কাপোৰ কাটি লৈছোঁ। সৰু ধাৰিৰ জোখত কাটি লোৱা কাপোৰখনত মই চাদৰৰ সৰু সৰু টুকুৰাবোৰ এনেকৈ ডিজাইন দি চিলাই গৈছোঁ। একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ ভিডিঅ'টো চাওকচোন। মই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকক এইটো কাৰণে দেখুওৱা নাই যে একেবাৰে সম্পূৰ্ণকৈ দেখুৱাবলৈ হ'লে বহুত দীঘল হ'ব, আপোনালোকে চাই আমনিও পাব পাৰে। সেই গতিকে মই যিমান পাৰি সিমান কম সময়ৰ ভিতৰত কৰিব চাইছোঁ।
ডিজাইনটোনো কেনেকৈ দিছোঁ আপোনালোক চাওকচোন বাৰু। একেবাৰে সহজ, আপোনালোকেও বনাই চাবচোন। বহুতেই জানে, কিন্তু যিসকলে নাজানে সেইসকলে ভিডিঅ'টোৰ পৰা বহুখিনি উপকৃত হ'ব বুলি মই ভাবিছোঁ। ফাইনেলি দলিচাখন সম্পূৰ্ণ হ'লগৈ। চাওকচোন বাৰু কিমান ধুনীয়া হৈছে দলিচাখন চাবলৈ। আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন। যদি ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো টিপিলে মোৰ আগন্তুক ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাই থাকিব। দলিচাখন ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।